আমি আৰু আমাৰ পৰিৱেশ কিতাপখন উলিয়াই লোৱা উলিয়াইছা তোমালোকে চোৱা পেজ নম্বৰ 39 পাঠ নম্বৰ 6 অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ আমি ইয়াৰ বিষয়ে আজি অধ্যয়ন কৰিম সকলো উলিয়াইছা উলিয়াই লোৱা অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ চাই যোৱা মই পঢ়ি দিছোঁ তোমালোকে চাই যোৱা জীয়াই থাকিবলৈ আমাক বিভিন্ন ধৰণৰ সামগ্ৰী আৰু বস্তুৰ প্ৰয়োজন আমাৰ এই প্ৰয়োজনীয় সামগ্ৰীবোৰ প্ৰকৃতিৰ পৰা পাওঁ উদাহৰণস্বৰূপে আমি উশাহ নিশাহৰ বাবে বায়ু খেতি কৰিবলৈ আৰু ঘৰ সাজিবলৈ মাটি বাঁহ বেত কাঠ খেৰ শিল বালি পিয়াহ পলুৱাবলৈ পানী জুই জ্বলাবলৈ খৰি কয়লা আদি সকলো প্ৰকৃতিৰ পৰা পাওঁ হয়নে প্ৰকৃতিত পোৱা সকলো সামগ্ৰী অৱশ্যে সম্পদ নহয় প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় আমি কি বুজিলোঁ আমি বুজিলোঁ যে আমাক জীয়াই থাকিবলৈ যিবোৰ বস্তু বা সামগ্ৰী লাগে আমি এইবোৰ ক'ৰ পৰা পাওঁ প্ৰকৃতিৰ পৰা পাওঁ হয় নহয় হয় মই সোণশিৰি মুক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক মই প্ৰায় 1 বছৰমান হ'ল প্ৰধান শিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ এইখন বিদ্যালয়ৰ এটাই অভাৱ ছাত্ৰ অনুপাতে শিক্ষকৰ অভাৱ যিহেতু সেইকাৰণে মই ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে পাঠদান দিয়াৰ ব্যৱস্থা কৰাইছোঁ আমি অসম চৰকাৰক এটাই অনুৰোধ জনাওঁ আমাৰ ছাত্ৰ অনুপাতে শিক্ষকৰ দীৰ্ঘদিনীয়া অভাৱখিনি পূৰণ কৰিবৰ কাৰণে আমি नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम एटीएम सार्भिस हिटाची एटीएम एन्ड टाटा इन्डिकेस एटीएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन नोंथांनि गामियावबो बे एटीएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला